নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ HP অল ফাৰ্মিং টিপছলৈ। এগৰাকী মহিলাই হাঁহ পালনৰ লগতে পুখুৰীত মাছৰ লগতে আৰু কিহৰ লগত জড়িত হৈ আছে, আহক বাইদেউৰ পৰা জানো সকলোখিনি। আপোনালোকে শেষলৈ চাব, কাট নকৰাকৈ সকলোখিনি জানিব। বাইদেউৰ ফাৰ্মখনত আহি বহুত ভাল লাগিছে। চাওক কি সুন্দৰ, কি ডাঙৰকৈ ঘৰটো বনাইছে, বহুত ভাল লাগিছে। উপস্থিত আছোঁ দৰং জিলাৰ পথৰুঘাটৰ ডিপিলা গাঁৱৰ কলিতাপাৰা চুবুৰীত। এখন বাইদেৱে হাঁহৰ ফাৰ্ম কৰিছে। বাইদেউৰ পৰা জানিব চেষ্টা কৰিম কেনেকৈ হাঁহ পালন কৰি আছে তেওঁ, লগতে কেনেকুৱা খৰচ হৈছে হাঁহৰ ফাৰ্মখনত। আপোনালোকৰ চাব শেষলৈ। বাইদেউ নমস্কাৰ। নমস্কাৰ বাইদেউ, আপোনাৰ এড্ৰেছটো কওক। মোৰ খাচ ডিপিলা গাঁৱৰ কলিতাপাৰা চুবুৰীত ঘৰ। হয় হয়। আৰু মোৰ হাজবেণ্ড আছে, তেওঁ ৰিটায়াৰ শিক্ষকতা হয়। মোৰ ল'ৰা দুটা, হয় মোৰ ল'ৰাটো বিয়া কৰাইছোঁ। হয়। বোৱাৰীজনী, এজনী বোৱাৰী আছে, বোৱাৰীজনী শিক্ষিতা PHC, তেওঁ এটা গুৱাহাটী কোম্পানীত কাম কৰে। ডাঙৰ ল'ৰাটোৰ হেৰি আছিলে, ট্ৰেভেলাৰ এজেঞ্চি আছিলে, এতিয়া লকডাউনৰ পৰা সেইটো মানে নোহোৱা হৈছে, নাই এতিয়া একো নাই। আৰু সৰু ল'ৰাটো কটন ইউনিভাৰ্চিটিত MSc কৰি আছে, ক্লাছ 10 এবাৰ, ইমানে মই কৰিছোঁ। আপুনি এই হাঁহৰ পালনত বা এই হাঁহৰ ফাৰ্মখন আপুনি কিমান চনৰ পৰা আপুনি বা কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? মই আজি এবছৰ হ'ল হাঁহৰ ফাৰ্মখন কৰিব। এবছৰ হৈছিল? এবছৰ হৈছে। হয়। আপোনাৰ হাঁহৰ ফাৰ্মখনত মানে প্ৰথম যেতিয়া আপুনি ফাৰ্মখন কৰিছিল, কিমানমান খৰচ হৈছিল? প্ৰথম মানে হাজিৰা বস্তুখিনি দিয়ে ঘৰৰে মানে 40,000 মান হৈছে। 40,000 টকাৰ খৰচ হৈছিল। আৰু প্ৰথম আপুনি এই হাঁহ পালন কৰোঁতে আপুনি হাঁহ কিমান আপুনি পুহিছিল? প্ৰথম আমি হাঁহ আনিছিলোঁ, আমি 400-500 মান আনিছোঁ, আৰু 500 মান আনোতে মোক মৰিছে পোৱালি। তাৰপিছত আনিলোঁ আৰু তাৰপিছত বাকী এনে 400 মান বাচি গ'ল। 500 মানৰ 100 মান পোৱালি মৰিছে। তাৰপিছতে 400 মানৰ আমি কিন্তু কণীৰ কাৰণে হেৰি কৰা নাই। কণীৰ কাৰণে নহয়, মানে মাংসৰ কাৰণে আমি হাঁহটো হেৰি কৰিছোঁ। মাংসৰ কাৰণে হয়। আপুনি এই হাঁহ পালনত কণীৰ কাৰণে কৰা নাই, মাংসৰ কাৰণে কৰিছে। আৰু আপুনি এতিয়া বৰ্তমান হাঁহ কিমান আছে? বৰ্তমান আমাৰ হাঁহ চব বিকি গ'ল। বৰ্তমান মোৰ একদম কম আছে, 30টা আছে। 30টা হাঁহ এতিয়া বৰ্তমান আছে, চব বিকি গ'ল। আপুনি এই হাঁহ পালনত কাৰোবাৰ পৰামৰ্শ লৈছে নেকি এই হাঁহ পালন কৰাৰ ক্ষেত্ৰত? হয়, মোৰ ডাঙৰ ল'ৰাটো তেওঁৰ বন্ধু এজন, তাৰমানে সিহঁতে দুটাই বাহিৰত, আচলতে সিহঁতে দুটাই মোক এইখিনি কৰি দিছে। সিহঁত দুটাই কৰি দি পেলাই মই এইখিনি চোৱা চিতা কৰি আছোঁ। সিহঁতে বাহিৰত থাকে, ইটো সিটো কিবা কিবি কৰি, চাকৰি বাকৰি যিহেতু নাইয়ে, তাৰপিছতে সিহঁতে মোক এইখিনি কৰি দিছে। সিহঁতে বেলেগৰ পৰা পৰামৰ্শ লৈ মোক এইখিনি কৰি দিছে। আৰু আপোনাক সুধিব খুজিছোঁ যে আপোনাৰ এই হাঁহৰ যিটো পালন কৰিছে, হাঁহৰ কিবা বেমাৰ হৈছিল নেকি? হৈছে হাঁহৰ বেমাৰ। সিহঁতে মোৰ ডাঙৰ ল'ৰাৰ বন্ধুটোৱে এনেকৈ ঔষধ আনি দিয়ে, কিবা কিবি বহুত ঔষধ আছে, কিন্তু নামকেইটা পাহৰিলোঁ। আৰু ভেকচিন দিয়ে সৰুতে, তাৰপিছত সেই ভেকচিনটো দিলে কিন্তু হাঁহৰ বেমাৰ নালাগে। ভেকচিন দিলে, সেই ভেকচিনটো দিছোঁ। আৰু তাৰপিছত আৰু এই কিবা ঔষধ হ'লে নোখোৱা হয় হাঁহকেইটা, জবৰা লাগি থাকে, সেনেকৈ থাকিলে মানে তেওঁলোকে ঔষধ আনি দিয়ে। ল'ৰাটোৱে ঔষধটো খুৱাওঁ, ঔষধটো খালে ভাল হৈ যায়, ভাল হৈ যায়। কেতিয়াবা হয়তো 2-এটা মৰিছেও হাঁহ। আপুনি এই ফাৰ্মখন যেনেকুৱা কৰিছে এজন মহিলা হৈ, আমাৰ উঠি অহা বা বিভিন্ন মহিলা আছে বৰ্তমান মানে নিবনুৱা সমস্যাত পৰি আছে, সেইসকল নিবনুৱাই যদি এনেকুৱা হাঁহ পালন কৰি পেলাই আপুনি স্বাৱলম্বী হ'ব পাৰেনে আপুনি ভাবেনে এইবাৰ? হয়, মই যদি পাৰিছোঁ তেওঁলোকেও পাৰে বুলি মই ভাবিছোঁ, কিন্তু আগ্ৰহ আৰু মানে কষ্ট লাগিব, অলপমান ধৈৰ্য লাগিব। ধৈৰ্য হ'লে মানে তেওঁলোকো আগবাঢ়ি যাব পাৰিব। আপুনি হাঁহৰ ফাৰ্মৰ বাহিৰে আপুনি আৰু বেলেগ কি হ'লেও জড়িত হৈ আছে? হয়, মোৰ হাঁহৰ ফাৰ্মৰ বাহিৰে মোৰ এখন মেচিন শাল আছে। মেচিন শাল? মেচিন শালত মই কাপোৰ বওঁ, তাৰপিছত মই গামোচা বিক্ৰী কৰোঁ। তাৰপিছত এতিয়া মই সেই 2-3টা বাতি শেষ হৈ গ'ল, আকৌ মই এতিয়া বাতি কাঢ়িম।
তাৰপিছতে তাতে লগত মই জড়িত কাৰণ যিহেতু মোৰ হাজবেণ্ডৰ একো চাকৰি নাই এতিয়া ৰিটায়াৰ তেওঁ হাৰ্টৰ পেচেণ্ট মোৰ ল'ৰা দুটাৰ চাকৰি বাকৰি নাই উপযুক্ত বোৱাৰী এজনী আছে তেওঁ উপযুক্ত চাকৰি নাই গুৱাহাটী কোম্পানী এটাত কাম কৰে ল'ৰাটো ইটো কৰে তাৰপিছত মোৰ উপাৰ্জনৰ কাৰণে মোৰ এতিয়া বৰ্তমান মেচিন শালখন আছে মোৰ ছাগলী আছে তাৰ উপৰি মোৰ গৰু এজনী আছে এজনীয়ে পোৱালি দিব হোৱা নাই কিন্তু হ'ব আৰু মোৰ এটা মাগুৰৰ টেংকি আছে তাৰ পৰা মই এবাৰ মাগুৰৰ পোৱালি দিব পৰা নাই এতিয়া দিম বুলি ভাবিছোঁ যোৱা বছৰ দিছিলোঁ ঘৰতো খাওঁ অলপ বিক্ৰীও কৰোঁ ইয়াৰ লগত জড়িত হৈ আছে মই আৰু ইয়াতে হাগিয়ে থাকে ইয়াতে হাঁহ মাছ কিবা দিছে মাছ দিছোঁ এইবাৰ মাছ বেছি মই এঘৰে 40,000 টকা পাইছোঁ মাছৰ পৰা 40,000 টকা পাইছে আপুনি পাইছোঁ মোৱা মাছ আছিলে চাইনাপুঠি 1 কিলোমান হৈছে আৰু বাকী গাছ তাপ কিবা কিবি গোটেই মাছ উঠোৱা নাই বাৰু আৰু আছে এবাৰো দিছোঁ নতুনকৈ পুখুৰী দেখাই দিয়ক চৰকাৰে কিবা সুবিধা পাইছেনে নাই মই চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই এইটো মই বহুত কষ্ট কৰিছোঁ যে চৰকাৰৰ পৰা সুবিধা পালে মই আৰু বহুখিনি আগুৱাই যাব পাৰিলোঁ হয় একো নাই কিন্তু মোৰ এখেতে মানে পেঞ্চন পায় বুলিয়ে আমি ধৰ চৰকাৰৰ পৰা আজি আমি একোৱে নাপাওঁ সুবিধা আৰু আনকি আমি কৃষকৰ বস্তুখিনিও নাপাওঁ কাৰণ যিহেতু আমাৰ পেঞ্চন পায় বুলি কয় সেইকাৰণে নাপাওঁ আমি ধৰ এতিয়া আমাৰ পেঞ্চনখিনি দিয়ে মই এইখিনি কৰি আছোঁ তাৰপিছত ল'ৰা দুটাৰো চাকৰি বাকৰি নাই বোৱাৰীজনীৰো নাই কিন্তু আমি যদি চৰকাৰৰ পৰা কিবা অলপ বেলেগকৈ সুবিধা পালোঁ হয় আমি বহুখিনি আগবাঢ়ি যাব পাৰিলোঁ হয় যিহেতু মোৰ শিক্ষিত ল'ৰা আছে বোৱাৰী আছে আৰু মোৰ উপায় নাই আৰু একো নাই আৰু চাকৰি যদি মই মেচিন শালখন লৈছোঁ মেচিন শালখনত কাপোৰবোৰ তেনেকৈ বিক্ৰী কৰোঁ আৰু এয়া হাঁহ পুহি আৰু ছাগলী আছে কেইজনীমান আৰু সেয়াই আৰু এনেকৈ চলি আছোঁ আৰু মুৰ্গীও আছিলে মোৰ মুৰ্গীকেইটা বিক্ৰী কৰিলোঁ এতিয়া মুৰ্গী আনিব পৰা নাই মোৰ অসুবিধা হৈ আছে অলপ তাৰপিছত আৰু কাৰণ হাঁহখিনি পুহিলে হাঁহৰ দানাখিনি লাগে দানাত বহুত দাম আপুনি হাঁহক কি দানা দি আছে বৰ্তমান মই হাঁহক বৰ্তমান আগতে হেৰি দিছিলোঁ এই যে গড্ৰেজটো সৰুতে থাকোঁতে তাৰপিছত মই ধানে আৰু গুদা চাপৰো দিওঁ সেনেকৈ লগ দিওঁ ধানৰ এক মোন ধানত 600 টকা হাঁহেতো বহুত খায় সেনেকৈ চাব গ'লে মই মানে হাঁহৰ ইমান এটা হেৰি নাই কিন্তু তথাপিতো দিছোঁ কৰি আছোঁ আৰু হাঁহ এজনী দিছিলে মই 500 টকা পাওঁ মানে পটককৈ দিব অলপ হেৰি পায় কিন্তু আকৌ দানাটোক লৈ চালে 500 টকা কমত মই হাঁহ বিক্ৰী কৰিলে মই লাভ নহয় আপোনাৰ এই এটা মাগুৰী পুহিছে আপুনি লগতে আপোনাৰ লগতে শালো আছে লগতে আপোনাৰ পুখুৰীও মাছো আছে আপুনি গোটেইখিনি সময়টো আপুনি কেনেকৈ দিয়ে আপুনি এই সময়খিনি দিয়াৰ জৰিয়তে আপোনাৰ মানে আপুনি ব্যস্ততা হৈ কেনেকুৱা অনুভৱ হৈছে আপোনাৰ মোৰ ব্যস্ততা হৈ খুবেই ভাল লাগিছে বাৰু কাৰণ মোৰ দিনটো কেনেকৈ পাৰ হৈ যায় মই নিজে ক'ব নোৱাৰোঁ মোৰ কাৰণ হাঁহ ৰাতিপুৱা উঠি হাঁহক দানা দিয়া মাছক দানা দিয়া নিজৰ ঘৰৰ কাম বন তাৰপিছত মই শালত বহিব লাগে তাৰপিছত মোৰ ছাগলী গৰু আছে তাতে দিব লাগে তাৰপিছত মই ৰন্ধা বঢ়া মই গৃহিণী যিহেতু গতিকে মোৰ দিনটো খুবেই ব্যস্ততা তাৰপিছত আকৌ সন্ধিয়া হ'লে এইবিলাক সামৰিব হয় গতিকে মোৰ ব্যস্ত খুব আৰু বেলেগ কথা চিন্তা কৰিব নাপাওঁ তাৰপিছত এনেকৈ মোৰ ব্যস্ততা থাকি খুব ভাল লাগে আৰু আনকো মই মোৰ ফালৰ পৰা এনেকুৱা ব্যস্ততাত থাকক বেলেগ কথা ভাবিব নালাগে তেওঁলোকেও মানে অলপমান হেৰি হ'ব পাৰে কষ্ট কৰি পেলাই ব্যস্ততাত থাকক আৰু মন ভালে থাকিব বেলেগ চিন্তা নাহে মনটো নিজেও স্বাৱলম্বী হ'ব পাৰে আৰু পাৰে স্বাৱলম্বী হ'ব পাৰিব মানে আপোনাৰ নিচিনাকৈ যদি সকলোৱে যদি এনেকুৱা মানে এটা ব্যস্ত হৈ থাকে এতিয়া আমি মাগুৰৰ টেংকিটো চাওঁ যায় মাগুৰৰ টেংকি মানে মাগুৰ কিমানমান আছে বৰ্তমান এতিয়া মাগুৰ আছিলে মোৰ আগতে মইতো বাৰু মাগুৰৰ টেংকিটো মোক NGO দিছিলে NGO এটা দিছিলে তাৰপিছতে মোৰ শালখনো তাৰ পৰাই দিছিলে তেওঁলোকক মই এইখিনিতে তোমালোকৰ ধন্যবাদ জনাইছোঁ কিন্তু তেওঁলোকে দিছে তেওঁলোকৰ পৰা মোৰ মাগুৰৰ পোৱালি দিছিলে আগতে আমাক হেৰি 100 দিছিলে নেকি মই পাহৰিলোঁ দেই তাৰপিছত আমিও আকৌ দিলোঁ দিওঁতে মাগুৰৰ পোৱালি আৰু মৰিছে কিছুমান মৰাৰ পিছত আমাৰ 150মান মাগুৰৰ পোৱালি লৈ গৈছে ডাঙৰ হৈছে আমি বিক্ৰী কৰিছোঁ ঘৰতো খাইছোঁ তাৰপিছতে এনেকৈ আৰু মাছো যাব গতিকে এইখিনি থাক পানীটো এই লেভেলত থাকব এইখিনি পৰা আছে চলি যায় আৰু ইয়াতে মাগুৰ আছে কৈ আছে যদি আপোনালোকৰ মাটি কম আছে তেতিয়াহ'লে আপোনালোকে এনেদৰে এই টেংকি বনাই কিনে মাগুৰ শিঙি কুচিয়া মাছ পালন কৰি আপোনালোকে এটা সুন্দৰ ইনকামৰ পথ কৰি ল'ব পাৰে আৰু আপোনালোকে এনেদৰে কৰিলে লাভান্বিত হ'ব সুন্দৰভাৱে মানে এই তলত কিবা গোবৰ মাটি বোকা আছে গোবৰ চোবৰ দিয়া মাটি তলত মাটি আছে প্ৰায় 8 ইঞ্চিমান মাটি আছে 8 ইঞ্চিমান মাটিত
এই তাৰমানে পানী ভৰাই দিছোঁ আৰু পানী কেতিয়াবা হেৰি হ'লে মটৰেদি মাছ শুকাই যায় নহয় এই মাছেৰে পানী ভৰাই দিওঁ আৰু খাদ্যৰ পানী ভাত চাত দিওঁ মানে এইটো যেতিয়া আপোনালোকে বেচিব পৰা আপুনি গম পাব হা বেচিব লাগে দেখা পাম নহয় দেখা পাই না না আৰু এতিয়া কথা এটা এই মেকা যে দিছোঁ সিহঁতক মানে এইটো বস্তু চাৰ্জ লাগে আগতে এই লাইচেঞ্চ আছিল এতিয়া লাইচেঞ্চ নাই মেটেকা দিছোঁ ঠাণ্ডা পৰি থাকিব জেগা লাগে ঠাণ্ডা পৰি থাকিব লাগিবতো ইয়াত জেনেৰেলি অলপমান চেক থাকি থাকে নহয় বিলাক ঠাণ্ডা জেগাত ধৰ অলপ জেনেৰেলি ঠাণ্ডা জেগাত থাকে আৰু পোৱালি জেনেৰেলি নাজানো দেই আমি পোৱালিটো হেৰি পোৱালিটো পোৱা নাই এতিয়ালৈকে এনে ধৰ এই ডাঙৰ হওঁতে পোৱালি পে কিমান দিনমান লাগে পোৱালি নাই পোৱা হেৰি আমাৰ এইটো বেছি দিনৰ খাদ্য দিলে আহিছে নহয় আপুনি ধৰ মই একদম একে চুলিৰ নিচিনা হেৰি আনিছিলোঁ তেতিয়া আনে আৰু মিৰ্জাৰ পৰা আনিছিলোঁ মিৰ্জাপুৰ কিন্তু মিৰ্জাৰ পৰা আনোতে মোৰ এই এটা মেডক আছিল নহয় এই ডেভেলপমেণ্ট অফিচাৰ তেওঁ ক'লে কি আপুনি ভুল কৰিছে নহয় এই সেই পোৱালিটো আনিব নোৱাৰোঁ সেই পোৱালিটো চব মৰি সিহঁতে নাজানে সিহঁতে কেতিয়া উঠি আহিব লাগে কেতিয়া এক্সিডেণ্ট পাব লাগে সেইটো নাজানে নাজানে মৰি গ'ল মৰি যোৱাৰ পাছত এতিয়া মই লোকেল মাগুৰ এটা মাছ মাৰে নহয় মানুহবিলাকে তিৰোতা মানুহবিলাকে সৰু সৰু মাগুৰ পায়তো সেই মাগুৰ মানে কিনি আনি পেলাই ইয়াতে সেইটো মাগুৰটো আনি মানে দিলে সোনকালে ডাঙৰ হয় কিমান বছৰ নমৰে আৰু আপুনি কিমান বছৰ 2 বছৰ হৈছে 2 বছৰ গামোচা বিক্ৰী কৰোঁ মই এই বাইদেউ শালৰ লগত জড়িত আপুনি গামোচা বিক্ৰী কৰে নেকি বিক্ৰী কৰোঁ গামোচা থাকিলে মই দিব পাৰিম মই এতিয়া অলপতে হেৰি 5,000 টকাৰ গামোচা বিক্ৰী কৰিলোঁ আৰু শেষ কৰি দিলোঁ তাৰমানে আৰু মই গামোচা বিক্ৰী কৰি এবাৰ 20,000 টকা পালোঁ গামোচা বিক্ৰী কৰি গামোচা বিক্ৰী কৰি 20,000 টকা পালোঁ এতিয়া মোৰ কাপোৰৰ শালত নাই বাৰু এয়া মই সূতা চূতা ঠিক কৰি থৈছোঁ বৃহস্পতিবাৰে আকৌ বাতি এটা লৈ আহিম কৰি দৈনিক বাতিক আৰু কাৰোবাৰ লাগিলে আপোনালোক কণ্টেক্ট কৰিব পাৰিব অঁ পাৰিব কণ্টেক্ট কৰিলে পাব পাব এতিয়া তাৰমানে গামোচা ঢুকাইছে মই এতিয়া লগাম লগালে পাব 15 দিন 20 দিন পিছত পাই যাব বাইদেউ ব্যস্ততাৰ মাজত ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ দিলোঁ মোৰ ইউটিউবৰ ফিনসকলক আপুনি কি ক'ব খোজে পৰামৰ্শ এটা আপুনি দিব খোজে যে এই ফাৰ্মৰ লগতে তেওঁলোকেও এনেকুৱা মানে যিকোনো এটা কাম কৰিব লাগে বা ফাৰ্ম এখন কৰিব লাগিলে ধৈৰ্য লাগিব আপুনি এটা পৰামৰ্শ ইউটিউবৰ ফিনসকলক দিয়ক মোৰ ফালৰ পৰা তেওঁলোক মই যেনেকৈ পাৰিছোঁ তেওঁলোকে এনেকৈ কষ্ট আৰু ধৈৰ্য হোৱা কৰে কৰিব পাৰে বুলি মই সেইটোৱে পৰামৰ্শ দিওঁ ধৈৰ্যটো লাগিব কিন্তু মই আজি কৰিছোঁ মোৰতো হাঁহৰ পোৱালি মৰি গ'ল মই আৰু নোৱাৰিম মানে কি মোৰ নহ'ব নেকি আমিও প্ৰথমতে ভাবিছিলোঁ তেনেকৈ মানে ধৈৰ্যটো লাগিব আৰু সাহসো লাগিব তাৰপিছত প্ৰথমতে হয়তো লাভৱান হ'ল কিছু কম হ'ব তাৰপিছত দ্বিতীয়বাৰ হ'ব এটা দুটাকৈ একেবাৰতে মানে যে কয় একেবাৰে ডাঙৰ মানুহ হ'ব নোৱাৰি সৰুৰ পৰাই ডাঙৰ হ'ব পাৰি হয় এনেকৈ তাৰমানে অলপ ধৈৰ্য লাগিব কষ্টও লাগিব এনেকৈ মোৰ ফালৰ পৰা তেওঁলোকক মানে এনেকুৱা কাম কৰিবৰ কাৰণে মই পৰামৰ্শ দিওঁ কষ্ট আৰু আগ্ৰহটো লাগিব আজি যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব লগতে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব যদি বেছিকৈ বহুত ভাল পাইছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব